নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোকক পোনপ্ৰথমতে সুস্বাগতম। বন্ধুসকল, আজি আপোনালোকক লৈ আহিছোঁ হেল্থ আইডি কাৰ্ড আপোনালোকে কেনেকৈ বনাব। হেল্থ আইডি কাৰ্ডটো বনাবলৈ কাৰণে আপোনালোক কি ডকুমেণ্টছ লাগিব বা আপোনালোকে কেনেকৈ মোবাইলৰ জৰিয়তে আপোনালোকে অনলাইনতে হেল্থ আইডি কাৰ্ডটো বনাব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব। আপোনালোকে হেল্থ আইডি কাৰ্ডটো কেনেকৈ বনাব লাগে আপোনালোকে গম পাব। গতিকে বন্ধুসকল, আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকৰ মোবাইলত থকা ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পাছত বন্ধুসকল, আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব লাগিব healthid.ndhm.gov.in। এই ৱেবছাইটটো আপোনালোকে টাইপ কৰিব লাগিব, নতুবা আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো পাই যাব। তাত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এনেকৈ আপোনালোকে এটা ইণ্টাৰফেচ দেখি। তাৰপিছত বন্ধুসকল, আপোনালোকে কি কৰিব, ইয়াত ওপৰত চাব পাৰে লিখা আছে জেনেৰেট আইডি বুলি। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বন্ধুসকল, আপোনালোকৰ এটা এলাৰ্ট বুলি অপশ্যন আহিব। এই এলাৰ্ট মানে আপোনালোকৰ বৰ্তমান আমাৰ অসমৰ কাৰণে এই বস্তুটো প্ৰযোজ্য হোৱা নাই বা অসমৰ কাৰণে এইটো এভেইলেবল হোৱা নাই। গতিকে আপোনালোকে ইয়াত অন্য যি ৰাজ্যৰ নামে দেখা পাব, কিন্তু আমাৰ অসম ৰাজ্যৰ কাৰণে লাহে লাহে এভেইলেবল হ'ব। গতিকে বন্ধুসকল, আপোনালোকে অসমৰ নাম এভেইলেবল নাথাকিলে আপোনালোকে এভেইলেবল কৰি ল'ব পাৰিব। কেনেকৈ বন্ধুসকল পাৰিব, আপোনালোকে চাই থাকক। তাৰপিছত বন্ধুসকল, আপোনালোকে কি কৰিব পাৰিব, ইয়াত কণ্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। কণ্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰাৰ পাছত ইয়াত বন্ধুসকল আপোনালোকে অপশ্যন চাব পাৰে জেনেৰেট ইউৰ হেল্থ আইডি বুলি আছে। আপোনালোকে জেনেৰেট ভিয়া আধাৰ কাৰ্ড। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই, তেতিয়াহ'লে আপোনালোকৰ মোবাইল নম্বৰৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি মই আপোনালোকক দেখুৱাম এতিয়া মোবাইল নম্বৰৰ জৰিয়তে কেনেকৈ এপ্লাই কৰিব লাগে। আধাৰ কাৰ্ডটো সকলোৰে নাথাকে, গতিকে মই মোবাইল নম্বৰৰ জৰিয়তে দেখুৱাম। গতিকে আপোনালোকে তলত চাব পাৰে দ্বিতীয় অপশ্যনটো আছে যে আই ডোণ্ট হেভ আধাৰ, আই ডোণ্ট ৱান্ট টু ইউজ মাই আধাৰ ফৰ ক্ৰিয়েটিং হেল্থ আইডি। মানে মোৰ আধাৰ কাৰ্ডটোৰ জৰিয়তে মই হেল্থ আইডি কাৰ্ডটো বনাব নিবিচাৰোঁ বা মোৰ আধাৰ কাৰ্ডটো নাই। গতিকে মই কি কৰিম, তলত অপশ্যনটো চাব পাৰে ক্লিক হিয়াৰ বুলি আছে, ইয়াত মই ক্লিক কৰি দিম। ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াত চাব পাৰে লিখা আছে জেনেৰেট ভিয়া মোবাইল। গতিকে মই ইয়াত ক্লিক কৰি দিম। তাৰপিছত বন্ধুসকল, ইয়াত মই মোৰ মোবাইল নম্বৰটো বা আপোনালোকে এপ্লাই কৰিব বিচাৰিলে আপোনালোকৰ মোবাইল নম্বৰটো ইয়াত দি দিব। মোবাইল নম্বৰটো দিয়াৰ পাছত বন্ধুসকল, আপোনালোকে আই এগ্ৰীত ক্লিক কৰিব আৰু আই এম নট এ ৰবট ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বন্ধুসকল, আপোনালোকে তলত ছাবমিট বাটনত ক্লিক কৰিব। ছাবমিট বাটনত আপোনালোকক ক্লিক কৰাৰ পাছত বন্ধুসকল, আপোনালোকৰ মোবাইলত এটা OTP যাব। এই OTPটো আপোনালোকে ইয়াত ঠিক একেদৰে ছেম ইয়াত এপ্লাই কৰিব লাগিব। যদি আপোনালোকৰ একেবাৰে OTPটো নাহে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, তাত লিখা আছে ডিড নট ৰিচিভ OTP। ইয়াতো আপোনালোকে আগৰ এবাৰ ক্লিক কৰি দিব পাৰে। ক্লিক কৰাৰ লগে বন্ধুসকল ইয়াত চাব পাৰে OTP হেজ বিন ৰিচেণ্ট বুলি দেখুৱাই দিলে। OTP মোৰ মোবাইলত আহি গ'ল। গতিকে মই আকৌ ক্লিক কৰিম। ক্লিক কৰাৰ পাছত বন্ধুসকল, মই এতিয়া OTPটো ইয়াত এপ্লাই কৰিলোঁ বন্ধুসকল। এপ্লাই কৰাৰ পাছত বন্ধুসকল, মই ইয়াত ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পাছত বন্ধুসকল, ইয়াত মোক চাব পাৰে মোবাইল স্ক্ৰীন আহি গ'ল যে ফাৰ্ষ্ট নেম দিব লাগিব, মিডিল নেম দিব লাগিব, লাষ্ট নেম দিব লাগিব। যদি আপোনালোকৰ মিডিল নেম নাই, নালাগেও দিবলৈ। হেল্থ আইডি মানে আপোনালোকৰ এনেকুৱাকৈ এটা ইণ্টাৰফেচ দেখাব পাৰিছে বন্ধুসকল। আপোনালোকে এনেকৈ এটা দিব পাৰে আপোনালোকৰ হেল্থ আইডি নাম্বাৰটো। তাৰপিছত বন্ধুসকল, আপোনালোকে পাছৱৰ্ড দিব লাগিব, আপাৰ কেছ, লোৱাৰ কেছ, আৰু আপোনালোকৰ এটা দিব লাগিব নাম্বাৰ। তাৰপিছত আপোনালোকৰ এটা দিব লাগিব বা আপোনালোকৰ হেজ এনেকৈ বা পাৰ্চেণ্টেজ এটা ইউজ কৰিব লাগিব। তাৰপিছত বন্ধুসকল, আপোনালোকৰ ডেট অফ বাৰ্থ দিব লাগিব। আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব বন্ধুসকল। ইয়াত ষ্টেট কিন্তু আপোনালোকে অসম ষ্টেটটো কিন্তু ইয়াত বিচাৰি নাপায়। গতিকে আপোনালোকে অন্য এটা ষ্টেটে ইয়াত বিচাৰি ল'ব লাগিব। তাৰপিছত অন্য এটা ইয়াত আপোনালোকে জিলা বাছনি কৰি ল'ব লাগিব বন্ধুসকল। তাৰপিছতে বন্ধুসকল, আপোনালোকে ইয়াত এড্ৰেছ দিব লাগিব। এড্ৰেছ দিয়াৰ পাছত আপোনালোকে মেল ফিমেল চুজ কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত অপশ্যন আহি যাব ছাবমিট বুলি। ছাবমিটত আপোনালোকে ক্লিক কৰিলে বন্ধুসকল চাই থাকক, মই দেখুৱাইছোঁ মোৰটো ফিল আপ কৰি লৈ। গোটেই অপশ্যনখিনি বন্ধুসকল ফিল আপ কৰাৰ পাছত চাব পাৰিছে আপোনালোকে তলত অপশ্যনটো আহি গ'ল ছাবমিট বুলি। মই ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে বান্ধৱীসকল, আপোনালোকে চাব পাৰিছে যে ইয়াত লিখা আহি গ'ল কংগ্ৰেচুলেশ্যন ইউ হেভ ছাকচেছফুলি ক্ৰিয়েটেড ইউৰ হেল্থ আইডি কাৰ্ড, আৰু মোলৈ এটা মেছেজো আহি গ'ল। গতিকে বন্ধুবান্ধৱীসকল, আপোনালোকে এনেকৈ আধাৰ কাৰ্ডটো আপোনালোকৰ হেল্থ আইডি কাৰ্ডটো আপোনালোকে বনাব পাৰিব। এতিয়া বন্ধুসকল আহোঁ, আপোনালোকে যে অন্য এটা ডিষ্ট্ৰিক্ট যে আপোনালোকে চিলেক্ট কৰিলে, এতিয়া আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো কেনেকৈ নিজৰ ৰাজ্যখন চিলেক্ট কৰিব। গতিকে এইটোৰ কাৰণে বন্ধুসকল আপোনালোকে যাব লাগিব এডিট প্ৰফাইলত যোৱাৰ পাছতে বন্ধুসকল গৈ পেলাই আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব লাগিব অসম, আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াত গৈ চিলেক্ট কৰি ল'ব লাগিব। চাব পাৰিছে বন্ধু-বান্ধৱীসকল, মই মোৰ ষ্টেটটো চিলেক্ট কৰি ল'লোঁ অসম, মোৰ ডিষ্ট্ৰিক্টো চিলেক্ট কৰি ল'লোঁ। এতিয়া বন্ধু-বান্ধৱীসকল কি কৰিম, মই ইয়াতে আৰু এটা অপশ্যন আছে কি, ইয়াত আমি এতিয়া আমাৰ পিক লগাব লাগিব যে ক্লিক টু আপলোড। ইয়াত আমাৰ এটা ফটো লগাব লাগিব। গতিকে ফটোটো আপলোড কৰিবৰ কাৰণে মই ইয়াত ফটোত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত চাব পাৰিছে বন্ধু-বান্ধৱীসকল, মই মোৰ ফটোটো ইয়াত চিলেক্ট কৰি ল'লোঁ। এতিয়া মোৰ ফটোটো ইয়াত আহি গ'ল, আৰু মই মোৰ যি ৰাজ্যখনো চিলেক্ট কৰি ল'লোঁ। গোটেইখিনি মই এতিয়া মোৰ ডিটেইলছখিনি গোটেইখিনি শুদ্ধ হৈ আছে। গতিকে মই এতিয়া কি কৰিম, তলত গৈ পেলাই ছাবমিট অপশ্যনত ক্লিক কৰি ছাবমিট কৰি দিম। চাব পাৰিছে বন্ধুসকল, আপোনালোকে ইয়াত ছাবমিট অপশ্যনটো মই ইয়াত ছাবমিটত এটা ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে চাব পাৰে ইউৰ প্ৰফাইল হেজ বিন আপডেটেড। গতিকে মোৰ প্ৰফাইলটো আপডেট হৈ গ'লে আপোনালোকে ইয়াত তলৰ অপশ্যনটো আপোনালোকে চাব পাৰে ডাউনলোড হেল্থ আইডি কাৰ্ড বুলি আছে। ইয়াত আপোনালোকে ডাউনলোড হেল্থ আইডি কাৰ্ডত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকৰ এইটো চাব পাৰে তলত অপশ্যন আহি গ'ল ডাউনলোড অপেন হৈ গ'ল। গতিকে আপোনালোকে এনেকৈ অপেনত ক্লিক কৰি দিব। অপেনত ক্লিক কৰাৰ লগে বন্ধুসকল আপোনালোকৰ এনেকৈ হেল্থ আইডি কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি চাব পাৰিব।
গতিকে বন্ধুবান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব লগতে মোৰ যদি চেনেলটোত আপোনালোকে নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে মই এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যন সকলোতে আপোনালোকে পাই থাকে। গতিকে বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। পুনৰ লগ পাম এটা নতুন ভিডিঅ'। জয় অসম, বন্দে মাতৰম।